কাৰ্বি আংলং বোৰ্ডৰ দ্বাৰা অনুষ্ঠিত কৰা নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত সৃষ্টি হৈছে এক বিসংগতিৰ শিক্ষাৰ ক্ষেত্ৰত সদায় উদাসীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ তথা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ দ্বাৰা গঠিত জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতিয়ে আয়োজন কৰা নৱম শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষাত ব্যাপক খেলি-মেলি সংঘটিত হোৱা পৰিলক্ষিত হৈছে। 15 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা পৰীক্ষাৰ আজি ইংৰাজী বিষয়ৰ পৰীক্ষা আছিল আৰু সেই মৰ্মে পৰীক্ষা দিবলৈ আহিছিল শিক্ষাৰ্থীসকল। কিন্তু বকলিয়াঘাট ৰজাপথৰ তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰশ্ন কাকতৰ পেকেট খুলি বিপেকত পৰে কৰ্তব্যৰত শিক্ষকসকল, কিয়নো 160জন পৰীক্ষাৰ্থীৰ বিপক্ষে তাত প্ৰশ্ন কাকত আছিল মাত্ৰ 40খন। আৰু ইফালে কাৰ্বি আংলং জিলা বন্ধৰ ফলত জেৰক্স কৰাৰো কোনো ব্যৱস্থা নাছিল বিদ্যালয়খনত আৰু স্থানীয় কেইজনমান বিদ্যালয়ৰ পৰা প্ৰশ্ন কাকত যোগাৰ কৰা হয় যদিও সেই প্ৰক্ৰিয়া পৰ্যাপ্ত নাছিল আৰু ফলত এইদৰে এখন প্ৰশ্ন কাকতেৰে দুজনকৈ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব লগা হয় বোৰ্ডৰ অন্তৰ্গত এই পৰীক্ষাত। পৰীক্ষা আছিলে আজিৰ পৰা আৰম্ভ হৈছে, আজিৰ পৰা নহয় এনেই আমাৰ 15 তাৰিখৰ পৰা বছৰেকীয়া পৰীক্ষাটো আৰম্ভ কৰা হৈছে। যিহেতুকে আজি দ্বিতীয় দিনাখন ইংৰাজী পৰীক্ষা আছিলে 9ত আৰু প্ৰশ্ন পেপাৰবিলাক কমকৈ আহিছে। য'ত পাব লাগে আমাৰ 160 সেইটো ঠাইত আমি মাত্ৰ 41টোহে পাইছোঁ। কি কৰিলে পিছত আমি বেলেগ বেলেগ হাইস্কুলৰ পৰা 10টা 5টা এনেকুৱা বা 20টা এনেকুৱা যোগাৰ কৰি হ'লেও গোটেইটো আমি মেনেজ কৰিব পৰা নাই। তথাপি পৰীক্ষাটো পাতিব লাগে। হয়, মানে এতিয়া ল'ৰা ছোৱালী এখন প্ৰশ্নৰ পৰা লিখি আছে। এতিয়া দুজন ল'ৰা ছোৱালীৰ মাজত এটা প্ৰশ্ন এনেকুৱা হিচাপত দিয়া হৈছে আৰু কিছুমানক দিয়া হৈছে এটা কৰি। আচলতে তথাপি জোৰা নাই। পৰীক্ষা আৰম্ভ কৰোঁতে কিমান দেৰি হৈছে? 1 ঘণ্টালৈকে আমি পৰীক্ষা এইটো কাৰণে আজি ল'বলগীয়া। এইটো কোন বৰ্ডে পাতে? এইটো আমাৰ কাৰ্বি আংলং নৰ্থ ইষ্ট এক্সামিনেশ্যন বৰ্ডটো আছে আৰু এবছৰ RMSে লৈছে। RMSৰ দ্বাৰাহে পৰীক্ষাটো পৰিচালনা কৰা হৈছে। হ'লেও আজি 1 ঘণ্টা লেটকৈ আমি পৰীক্ষাটো পাতিবলগীয়া হৈছে। এতিয়া সুবিধা আমি পাইছোঁ আজি আৰু ইয়াৰ মাজতো বন্ধৰ কাৰণে আমি জেৰেক্স বা এনেকুৱা কিবা বিকল্প ব্যৱস্থা কৰি ল'ব পৰা নাই। গতিকে আমি এতিয়া বহুতো অসুবিধাত পৰাৰ কাৰণে যেনে পৰীক্ষাটো এনুৱেল এক্সামিনেশ্যন সেইকাৰণে ল'বলগীয়া। কিবা ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কাউন্সিল নেকি? এইটোৱে আছে। কি আছিলে ডিষ্ট্ৰিক্ট লেভেল? ডিষ্ট্ৰিক্ট আমাৰ পৰৱৰ্তী খবৰ ডিব্ৰুগড় জিলা